हेलो फ्रेंड्स আজি মই আপোনালোকৰ লৈ আকৌ এটা নতুন ৰেচিপি লৈ আহিছো আপোনালোকে থলুৱা ৰেচিপিবিলাক চাই ভাল পাইছে কমেন্টটো কৰিছে সেই কাৰণে মই থলুৱা ৰেচিপিয়ে আজি লৈ আহিছো এটো হল কচু থুৰ প্ৰথমে আপোনালোকে কচু থুৰখিনি এনেকৈ কাটি লব সৰু সৰুকৈ তাৰ পিছত আপোনালোকে পিয়াজ অকনমান পৰিহৰ পেষ্ট বনাই লব নহৰু পেষ্ট আৰু আদাৰ পেষ্ট আৰু ৰেড ৰঙা জলকীয়াটো অকমান পেষ্ট বনাই লব এতিয়া চাওক মই কেৰাহী তেল অকমান দি কিনে পাঁচফোৰণখিনি দি গৰম হ'বলৈ দিছো এ চাওক এতিয়া মই পিয়াজখিনি দি দিছো ইয়াতে চাওক পিয়াজখিনি মই দি দিছো এয়া মই আদাৰ পেষ্টখিনিও দি দিছোঁ একেলগে এতিয়া মই এইখিনি দুখিনি অলপ লৰাই কিনে ভাজিম এয়া চাওক এতিয়া মই কচু থুৰখিনি ইয়াতে বকুৱাই দিছোঁ কেৰাহীটোত ভালকৈ লৰাই দিব আপোনালোকে ট্ৰাই কৰিছে নে বাৰু ভিডিঅ'বিলাক চাই মোক কমেন্ট বক্সত জনাবচোন আপোনালোকে এয়া মই ৰেড চিলি আৰু সৰিহৰ পেষ্টখিনি একেলগে দি দিছোঁ ইয়াতে এতিয়া ভালকৈ মই এইখিনি লৰাম নহৰুৰ পেষ্টখিনিও দি দিছোঁ একেলগে আপোনালোকৰ যদি কিবা সুধিবলগীয়া আছে মোক কমেন্ট বক্সত আপোনালোকে সুধিব পাৰে এতিয়া মই অকনমান ইয়াতে ৰেড চিলি পাউডাৰ দি দিছোঁ এয়া অকনমান ধনিয়াৰ গুৰি দিছোঁ শুকান ধনিয়াৰ গুৰি জিৰা জালুক অকনমান দি দিছোঁ পাউডাৰ এতিয়া এইখিনি ভালকৈ লৰাম এতিয়া পৰিমাণ অনুযায়ী নিমখখিনি দি দিব নিমখ বেছিকৈ নিদিব কাৰণ এইখিনি আমি বনোৱাৰ পিছত মানে যেতিয়া সিজি যাব অকনমান হৈ যাব সেইকাৰণে নিমখটো আপোনালোকে যিমান পাৰে কমাই দিব পৰিমাণ অনুযায়ী এইখিনি ভালকৈ আপোনালোকে মছলাখিনি লৰাই দিব এইটো কচুৰ থুৰটো টেষ্টিয়ে লাগে তথাপিও আপোনালোকে যদি খোৱা নাই কেতিয়াও ট্ৰাই কৰিব এতিয়া মই ঢাকনি এখন দি দিম 2 মিনিটমান এতিয়া চাওক এইখিনি খাইখিনি পানী ওলাই গৈছে কচুখিনি লাহে লাহে হ'বই আমাৰ অকনমান হৈ গৈছে এয়া চাওক আমাৰ ৰেচিপিটো সম্পূৰ্ণ হৈ উঠিল কি ধুনীয়া কালাৰ আহিছে যদিহে মোৰ ভিডিঅ'বিলাক ভাল পাইছে আপোনালোকে তেতিয়াহ'লে শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টটো দিব